So hey guys, আজি এটা নতুন ভিডিও আপোনালোকক স্বাগতম জনাইছো। এটা নতুন দিন, এটা নতুন বছৰ আৰু মই এটা নতুন ভিডিও আপোনালোকক সকলোকে স্বাগতম জনাইছো। নৱবৰ্ষৰ হিয়াফৰা উলগ জনালো আপোনালোকক আৰু এই যি নৱবৰ্ষই যাতে আপোনালোকক সকলোৰে জীৱনলৈ বহুত সুখ সমৃদ্ধি কঢ়িয়াই আনক আৰু যাতে বহুত আশাৰ বতৰা কঢ়িয়াই আনক তাৰে কামনা কৰিছো। 2020 চনটো সঁচাই আমাৰ বাবে এটা কলা অধ্যায় আছিল আৰু 2020 চন যেহেতু সঁচাই গ'লগৈ কিন্তু 2020 চনে আমাক বহুতো কথা শিকাই থৈ গ'ল। সঁচাই 2020 আমাক বহুত কথা শিকাই থৈ গ'ল যদি আমি বেছিকৈ ভাবোঁ, যদি আমি চিন্তা কৰি চাওঁ আমাক বহুত কথা শিকাই থৈ গ'ল। বাৰু বাকী যি নহওক, এতিয়া আজি 1 তাৰিখ আৰু আজিৰ পৰা এটা নতুন দিন, নতুন বছৰৰ আৰম্ভ হ'ল আৰু মাঘ বিহু সমাগত। সেইবাবে আজি এয়া দেখিছে আমি পাহাৰত আহিছোঁ, ভেলাঘৰৰ বাঁহ কাটিব আহিছোঁ। চ' বলক চাই থাকক আপোনালোকে ভিডিঅ'টো। খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰেনো টিপচি নিচুকনি গীজুৰি যায়। বাঁহৰ বোজা বনোৱা হৈ গৈ আছে। এতিয়া মই বাঁহৰ বোজাবোৰ লৈ গৈ আছোঁ। আমি য'ত ভেলাঘৰ বান্ধিম তালৈ আমি বাঁহবিলাক লৈ যাম আৰু সেই চাই থাকক আপোনালোকে। মাঘ বিহুৰ বহুত বহুত আন্তৰিক শুভকামনা আপোনালোক জ্ঞাপন কৰিলোঁ। আৰু আজি আমি ভেলাঘৰৰ বাবে আহাকালি যিহেতু উৰুকা, আজি আমি আমাৰ ইয়াৰে ওচৰত তেতেলীয়া বজাৰত আমি বজাৰ কৰিব যাম। চ' ভিডিঅ'টো আপোনালোকে আগলৈ চাই থাকক, সকলোবোৰ আপোনালোক দেখুৱাম। চ' ভিডিঅ'টো আগলৈ চাই থাকক। জিয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।
আপোনালোকে ভিডিঅ'টো দেখিলে আমি বাঁহ আনিব গ'লোঁ, ভেলাঘৰটো আমি বনালোঁ। এইবাৰ আমাৰ ভেলাঘৰটো 2 তলীয়া হৈছে। আপোনালোকক ভেলাঘৰটো ভালকৈ দেখুৱাম। আৰু আজি বজাৰ কৰিলোঁ, যিহেতু অহাকাইলৈ উৰুকা, চ' আজি আমি সকলোবোৰ কামখিনি কৰিলোঁ। অহাকালি আৰু এটা ভিডিঅ' আহিব। ভিডিঅ'টো আপোনাৰ ভেলাঘৰটো আপোনালোকক ভালকৈ দেখুৱাম, লগতে উৰুকাৰ নিশা আৰু পিছদিনাখন যি ভেলাঘৰ জ্বলোৱা যায় আপোনালোক সকলোবোৰ দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিম। চ' ভিডিঅ'টো কেনেকুৱা লাগিল ক'ব। ভিডিঅ' যদি ভাল লাগিছে আপোনালোকে লাইক কৰিব আৰু কমেণ্ট কৰিব। চ' চেনেলটো যদি আপুনি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে সামৰিছোঁ। চ' বাই বাই, লগ পাম।